এক্সপিৰিয়েঞ্চ কেনে তোমাৰ ভূটান আহা এক্সপিৰিয়েঞ্চ কেনে তোমাৰ তুলেন ভূটান আহা এক্সপিৰিয়েঞ্চ কৰ একদম বেয়া লাগে অলপ চলপ তোৰ ৰেকৰ্ডে নহয় সনাতন ভূটান আহা এক্সপিৰিয়েঞ্চটো কৈ দি ভাল লাগব শুনি মজা না একদম ভাগা লাগছি না মোৰ লাগছে কিন্তু অলপ চলপ ৰাতি 2টা বজাত আহি এতিয়া পোহৰে হৈ গ'ল ধৰা পালোঁ একলা বেলেগৰ দেখছো আই নো হিম মই জানো কেতিয়া গেল ইমান ৰিক্স নহয় চলি মোবাইল ওলাই পৰে কি হল সাইকেল সাইকেল সেন্স ঘটনা কি হ্যাঁ ঘটনা কি আগো 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 কিবা এক্সিডেণ্ট হৈছে নেকি মানুহটো সুধা এক্সিডেণ্ট আছে ইমান মানুহ নাকি
চলো দিছে কিবা চাইকেলখন উঠাই এখন পাইছোঁ ৰাস্তাটো বহুত ওখ হৈ যাই আছে কষ্ট বহুত হৈছে সেইকাৰণে মই এইযোৰা লৈছোঁ এইযোৰা কাম বহুত আহে তোৰ গম পা না এইযোৰা কাম বহুত আহে মুঠিত ধৰোঁতে মই কষ্ট পোৱা নাই অলপ কাপলো ইয়াত চেইন বসছিল তুলি ল'লা কিয় ৰখা তুই Evota, experience tu koi di. Bhutan ha experience. Bom experience na. Time kiman hol? Pap bohol hai tuma. 7:37 2 ta bajat cholo 7:37 hol. Edela mati gini ne. Mati ek biha lo ne. Tu nan dala. Oh, bade. Mata lagi snack. Okay kom. Okay. Sada mako pat pare gichi baba. মোটামুটি 30 কিলোমিটাৰ মান জাগা সাইকেল মাৰি আহি ভুটান পাম বুলি অনুভৱ হৈছে বেছি জাগা নাই মাত্ৰ 5 কিলোমিটাৰ আছে ফাইনালি আমি পালো ভুটান আৰু ইণ্ডিয়াৰ মাজত যিখন গেট থাকে সেই গেটখন তো সেটা হইছে সেটাই এই